যোনকেইটা মোৰ ভিউৱাৰ্ছ ষ্টুডেণ্টছ হয় সিহঁতক ক'ব বিচাৰিছোঁ তোমালোকে খালি পঢ়ি থাকিলে নহ'ব তাৰ লগতে তোমালোকে নিজে নিজৰ কমিউনিকেশ্যন স্কিলছ লগতে লিডাৰশ্বিপ কোৱালিটিটো ডেভেলপ কৰা যাৰ পঢ়া ভাল লিডাৰশ্বিপ কোৱালিটি ভাল আৰু কমিউনিকেশ্যন স্কিলো বহুত ভাল এনেকুৱা ষ্টুডেণ্ট লাইফত পূৰা এক্সট্ৰা অৰ্ডিনাৰী কাম কৰি পেলাই এনেকুৱা পেকেজ পাই যায় 50 লাখ কৰোৰ টকাৰ পেকেজ পাই যায় সিহঁৰ কাৰণে সিহঁতৰ কনফিডেন্সটো বহুত ভাল লিডাৰশ্বিপ কোৱালিটিটো বহুত ভাল সিহঁতৰ কমিউনিকেশ্যন স্কিলো বহুত ভাল আমি খালি পঢ়ি থাকিলে নহ'ব যদি কোনোবা এনেকুৱা ষ্টুডেণ্টক এটা কোৱা হয় কি তুমি ষ্টেজত গৈ পিনে এটা ভাষণ দিয়া হয় নে নহয় এনেকুৱা বহুত ভাল ভাল ষ্টুডেণ্ট মই নিজে পাৰ্চনেলি পাইছোঁ কি সিহঁতৰ সেই মানে কনফিডেন্সটো নাই সেই লিডাৰশ্বিপ কোৱালিটিটো নাই তাৰ কাৰণে সিহঁত পিছ পৰি থাকে ঠিক আছে তো সেইটো কাৰণে আমি দেখা পাওঁ কি বহুত ভাল পাৰ্চেণ্টেজ পায়ো পিনিও পিছত গৈ পিনে আনচাকচেছফুল হয় আৰু সেইটোৰ কাৰণটো একমাত্ৰ কি দুটা কাৰণ এটাটো হ'ল লেক অফ কমিউনিকেশ্যন স্কিল আৰু ছেকেণ্ডটো হ'ল লেক অফ লিডাৰশ্বিপ কোৱালিটি তাৰ